নমস্কাৰ বিজ্ঞানৰ ক্লাছ 8ৰ 9 নম্বৰ অধ্যায়ৰ দ্বিতীয় পাঠটো আমি আলোচনা কৰিবলৈ লৈছো কুৱেশ্যন নম্বৰ 4 শুদ্ধ আৰু অশুদ্ধ শুদ্ধ উত্তৰ আৰু অশুদ্ধ উত্তৰ চিনাক্ত কৰিব কৈছে শুদ্ধ হলে শুদ্ধ আৰু অশুদ্ধ হলে অশুদ্ধ লিখিব লাগিব 1 নম্বৰ দিছে যে ডিম্বজ প্ৰাণীয়ে পোৱালি জগায় যে ডিম্বজ প্ৰাণীয়ে পোৱালি জগায় আনসাৰটো হ'ব অশুদ্ধ আমিটো লিখিব লাগিব অশুদ্ধ নেক্সট কোৱেশ্যনটো প্ৰতিটো শুকানৰ এককোষীয় এটো হ'ব শুদ্ধ আনসাৰটো হ'ব শুদ্ধ নেক্সট কোৱেশ্যনটো ভেকুলীৰ বহি নিষেচন হয় ভেকুলী বহি নিষেচন হয় এটো আনসাৰটো হ'ব শুদ্ধ নেক্সট কোৱেশ্যনটো এটা জনন কোষৰ পৰা এজন নতুন মানুহৰ সৃষ্টি হয় ঘৰটো কৈছে যে এটা জনন কোষৰ পৰা এজন নতুন মানুহৰ সৃষ্টি হয় এটো অশুদ্ধ আনসাৰটো হ'ব অশুদ্ধ নেক্সট কোৱেশ্যনটো আহিলে নিষেচনৰ পিছত এটা কণী কোষযুক্ত হয় নিষেচনৰ পিছত এটা কণী কোষযুক্ত হয় এটো আনসাৰটো শুদ্ধ নেক্সট কোৱেশ্যনটো এমিবাই মুকুলনৰ দ্বাৰা বংশবৃদ্ধি কৰে এটো অশুদ্ধ হ'বই নোৱাৰে নেক্সট কোৱেশ্যন অজন প্ৰজননতো নিষেচন আৱশ্যক দ্বিতীয় ছ এটো অশুদ্ধ নেক্সট কোৱেশ্যন দ্বৈত বিভাজন এটা অজন প্ৰজননৰ পদ্ধতি এটো শুদ্ধ নেক্সট কোৱেশ্যন নিষেচনৰ ফলত এটি যোজন কোষৰ গঠন হয় এটো শুদ্ধ নেক্সট কোৱেশ্যন এটা ভ্ৰূণ এটা কোষেৰে গঠিত নিয় আনসাৰটো হ'ব অশুদ্ধ নেক্সট কোৱেশ্যন আহিলে যে অজন প্ৰজননৰ সংজ্ঞা দিয়া পানীৰ অজন প্ৰজনন পদ্ধতি দুটা বৰ্ণনা কৰিব কৈছে আমি আনসাৰটো লিখিব পাৰিম যে যি প্ৰজনন জনাংগ মিলনৰ ফলত নঘটি অন্য প্ৰকাৰে ঘটে সেই প্ৰজননক অজন প্ৰজনন বোলে আনহাতে পানীৰ অজন প্ৰজনন দুটা পদ্ধতি হ'ল মুকুলন 1 নম্বৰ নেক্সট আৰু 2 নম্বৰ এটা দ্বৈত বিখণ্ডন মুকুলন বুলিলে আমি জানো যে হাইডা ইষ্ট আদিৰ দৰে নিম্নখাপৰ প্ৰাণীবোৰৰ দেহত কিছুমান উখহা অংশৰ সৃষ্টি হয় এইবোৰ একোটা মুকুল এই মুকুলবোৰ সময়ত পৰিণত হৈ মূল হাইডা বা ইষ্টৰ পৰা খহি পৰে এই অংশটোৱে বিকশিত হৈ এটা নতুন জীৱৰ সৃষ্টি কৰে ইয়াকে আমি কি বুলি কওঁ মুকুলন বুলি কোৱা হয় নেক্সট পদ্ধতিটো হৈছে যে দ্বৈত বিভাজন যে এমিবা আদিৰ দৰে এককোষী প্ৰাণীৰ দেহত থকা কোষকেন্দ্ৰটো দুটা কোষত বিভক্ত হৈ পৰে তাৰ পাছত দেহটো দুটা ভাগত বিভক্ত হৈ যায় প্ৰতিটো অংশ এটা কোষকেন্দ্ৰ গঠন কৰি দুটা অপত্য এমিবাৰ সৃষ্টি কৰে এনে প্ৰজননক দ্বৈত বিখণ্ডন বোলা হয় নেক্সট আহিলে অন্তঃনিষেচন আৰু বহিঃনিষেচনৰ মাজত পাৰ্থক্য লিখা যে অন্তঃনিষেচন আৰু বহিঃনিষেচনৰ মাজত পাৰ্থক্য হ'ল অন্তঃনিষেচন স্ত্ৰী জননাংগৰ ভিতৰত ঘটে আনহাতে বহিঃনিষেচন বাহিৰত হয় অন্তঃনিষেচনত মাইকী প্ৰাণীটোৱে নিষিক্ত কণী পাৰে বা পোৱালি জগায় আনহাতে বহিঃনিষেচনত মাইকী প্ৰাণীটোৱে কেৱল নিষিক্ত কণী পাৰে অন্তঃনিষেচন উচ্চ খাপৰ প্ৰাণী যেনে মানুহ গৰু আদিৰ ক্ষেত্ৰত হয় আনহাতে বহিঃনিষেচনত সাধাৰণতে বাহিৰত মাইকীয়ে এৰি দিয়া কণীৰ ওপৰত শুক্ৰাণু গ্ৰহণ ত্যাগ কৰে
অন্তঃনিষেচনত স্ত্ৰী জননাংগৰ ভিতৰত শুক্ৰাণু ত্যাগ কৰে আনহাতে বহিঃনিষেচনত স্ত্ৰীদেহৰ বাহিৰত মাইকীয়ে এৰি দিয়া কণীৰ ওপৰত শুক্ৰাণু ত্যাগ কৰে থেংক ইউ আজিলৈ দুটা খণ্ডত লেসন নম্বৰ 9 শেষ হৈছে থেংক ইউ